বন্ধুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এইটো ভিডিঅ'ত। বন্ধুসকল আজি আপোনালোকক এনেকুৱা এটা আচৰিত ধৰণৰ সেটিং দেখুৱাম যিটো সেটিং দেখিলে আপুনিও আচৰিত হৈ যাব। আপোনাৰ মোবাইলত যিমান আপোনাৰ একান্ত ব্যক্তিগত এপছ, ফটো, ভিডিঅ', নোটছ ইত্যাদি বস্তু আছে আপোনাৰ মোবাইলত ডায়ালপেডত লুকাই বা হাইড কৰি ৰাখিব পাৰিব। ফৰ এক্সাম্পল ধৰক ঘৰত সকলো বস্তু আপোনাৰ প্ৰয়োজন বা দৰকাৰী। তাৰ ভিতৰত আপোনাৰ এনেকুৱা কিছুমান বস্তু আছে যিবোৰ বস্তু আপুনি সচৰাচৰ বাহিৰত নাৰাখে, যেনেকৈ আপুনি টেবুল, শোকেছ নাইবা ড্ৰয়াৰত ৰাখে, সকলোকে দেখুৱাব নিবিচাৰে। ঠিক সেইদৰে আপোনাৰ মোবাইলতো যিবোৰ আপোনাৰ একান্ত ব্যক্তিগত আপোনাৰ পাৰ্চনেল বস্তু যিবোৰ আছে সেইবোৰ আপুনি লুকাই ৰাখিব পাৰিব আপোনাৰ মোবাইলৰ ডায়ালপেডত। কেনেকৈ ৰাখিব লাগে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ পিছত আপুনি আপোনাৰ মোবাইলত সেটিংটো কৰিব পাৰিব। ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টোত এটা লাইক কৰি আপোনাৰ ফ্ৰেণ্ডলৈ বেছি শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। আৰু আপুনি যদি মোৰ ভিডিঅ'টো প্ৰথম ইউটিউবত চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি মোৰ ভিডিঅ'টো ফেচবুকত প্ৰথম চাই আছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ' সকলোতকৈ আগত পাবলৈ। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি ডায়ালপেডত যাওঁ। প্ৰথমতে *222 চাওক আমাৰ যিমানবোৰ এপছ আছে ইয়াত হোম স্ক্ৰীনত মাত্ৰ 5টা এপছ আছে আৰু সকলো এপছ মই লুকাই ৰাখিছোঁ, কোনেও চাব নোৱাৰিব মোৰ বাহিৰে। এইটো আপুনিও কৰিব পাৰে। এইটো কৰিবলৈ প্ৰথমতে আপুনি আপোনাৰ বন্ধুসকল সেটিংটো কৰিবলৈ হ'লে আপুনি আপোনাৰ মোবাইলত সেটিংত আহিব। সেটিংত অহাৰ পিছত আপুনি সাৰ্চ অপশ্যনত সাৰ্চ কৰিব প্ৰাইভেচি। সেটিংত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাব নিউ প্ৰাইভেচি পাছৱৰ্ড। ইয়াত আপোনালোকে 4 ডিজিট, 6 ডিজিট আৰু 16 ডিজিটৰ পাছৱৰ্ড সেট কৰিব পাৰে। ইয়াত আপুনি সেট কৰাৰ পিছত নিউ ভেৰিফাই পাছৱৰ্ড আকৌ ভেৰিফাই কৰিব পাছৱৰ্ডটো। তাৰপিছত ভেৰিফাই কৰাৰ পিছত আপোনালোকে সিকিউৰিটি কুৱেশ্যন সেট কৰিব লাগিব। সিকিউৰিটি কুৱেশ্যনৰ ক্ষেত্ৰত আপোনালোকে ফাদাৰ নেম, মাদাৰ নেম, আপোনালোকৰ হাইস্কুলৰ নেম দিব পাৰে। তাৰপিছত আপোনালোকে নাইবা আপোনালোকে কাষ্টমত গৈ মাই নেম লিখি আপোনাৰ নামটো লিখি দিব পাৰে। দিয়াৰ পিছত আপোনাৰ পাছৱৰ্ডটো ছেভ হৈ যাব। দি দিছোঁ। দিয়াৰ পিছত আপুনি ইয়াৰ পৰা আপুনি আপোনাৰ মোবাইলত যিমান এপছ আছে সকলো ইয়াত দেখা পাব। আপুনি ইয়াৰ পৰা কোনটো হাইড কৰিব বিচাৰে এইটো আপুনি জাষ্ট এনেকুৱা টিকমাৰ্ক লগোৱাৰ পিছত আপোনালোকে এনেকুৱা দেখা পাব। ইয়াত আপোনালোকে সেটিং অপশ্যনত ক্লিক কৰি দিব। সেটিংত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত দেখিবলৈ পাব এনেকুৱা পেজ। ইয়াত আপোনালোকে আকৌ এটা পাছৱৰ্ড সেট কৰিব লাগিব। ইয়াত পাছৱৰ্ড সেট কৰাৰ আগতে আপোনালোকে হেছ দিব লাগিব। হেছ দিয়াৰ পিছত পাছৱৰ্ডটো দিব। তাৰপিছত আপোনালোকে আকৌ হেছটো দি ওপৰত ৰাইট অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে যেতিয়াই ডায়ালপেডত গৈ হেছ মাৰি আপোনালোকে যিটো পাছৱৰ্ড দিছে আৰু পাছৱৰ্ডটো দিয়াৰ পিছত হেছ মাৰি কল কৰিব, তেতিয়া আপোনালোকে লক কৰা এপকেইটা অপেন হৈ যাব। তাৰ পাছত আপুনি ডানত ক্লিক কৰি দিব। এতিয়া হৈ গ'ল। ইয়াত আমি এটা ক্লিক কৰি দেখাইছোঁ ক্ৰোম। আপুনি ইয়াৰ পৰা এতিয়া যিকোনো ফেচবুক, ইউটিউব এইকেইটা আমি হাইড কৰিলোঁ। এতিয়া আমি চাওঁ এইকেইটা আহে না নাই। চাওক ইউটিউব নাই। ইয়াত আমি মাৰি চাওঁ ফেচবুক, ফেচবুক নো ৰিজাল্ট। এতিয়া আমি ইউটিউব মাৰি চাওঁ। ইউটিউব নো ৰিজাল্ট।
ইয়াত তাৰমানে নাই, হাইড হৈ গৈছে। ক্ৰোমো ইয়াত নাই। নাই, দেখিলে? এতিয়া আমি ডাইল পেডত মাৰি চাম। #1 2 3 4 #।